নমস্কাৰ ৰাইজ, আজি যিহেতু সৰস্বতী পূজা গতিকে কলেজলৈ গৈ চাকি এগছি মাৰ ওচৰত আশীষ বিচাৰিলোঁ। কিবা কাম আছে নেকি বিচাৰি যাওঁতে দেখিলোঁ ৰাইজ পূৰা ব্যস্ত, কাকো মাতিবলৈ সময় নাই। ময়ো ইফালে সিফালে পৰি থকা পেকেটবোৰ ঠান ঠিক লগাই দিলোঁ আৰু এইফালে প্ৰসাদ বিতৰণ কাৰ্যসূচী আৰম্ভ হ'লেই আৰু তাইও মোৰ হাতত সজাই থোৱা প্ৰসাদৰ পাত এখন তুলি দিলে। কামবোৰ কৰি বাহিৰলৈ ওলাই আহি ভাবিলোঁ যে আপোনালোকক আমাৰ কলেজৰ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ সুন্দৰ যুৱক যুৱতীসকলক দেখাওঁ। প্ৰত্যেকেই বহুত সুন্দৰকৈ সাজি কাচি আহিছে যিহেতু আজি সৰস্বতী পূজা। আৰু এটা কথা, আমাৰ কলেজৰ ল'ৰা ছোৱালীবোৰ অকল ধুনীয়াই নহয় দেই, ব্ৰেইনো আছে। প্ৰমাণ দিছোঁ ৰ'ব। জানে ৰাইজ, ভেলেণ্টাইন্স ডে বুলি হাৰ্ট শ্বেপৰ পুৰি পালোঁ। তাৰপিছত অলপ চাফ চিকুণ কৰি ঘৰ মোৱা হ'ল।